আমাৰ টিএমপিকেৰ পৰা স্পষ্ট আমাৰ মন্তব্য আছে বা স্পষ্ট কথা যে চৰকাৰে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক কিন্তু যদি ৰাজনীতি কৰিব বিচাৰিছে এয়া কিন্তু আমি জনজাতীয় লোক হিচাপে বা আমি টিএমপিকে এমএমকে টিএমএমকে কেতিয়া মানি ল'ব নোৱাৰো। জনজাতিকৰণৰ প্ৰক্ৰিয়াক যদি ৰাজনীতি কৰিছে তেনেহ'লে আমি অসম চৰকাৰৰ যিটো নেকি এতিয়াৰ অধীনস্থ শাসক পক্ষৰ যে ভাৰতীয় জনতা দলক কিন্তু আমি জনজাতীয় লোকে কিন্তু ২৬ চনৰ নিৰ্বাচনত একেবাৰে উৎখাত কৰিবৰ কাৰণে কিন্তু আমি পণ লৈছোঁ। ৰাকেশ দা, আমাৰ জনজাতীয়সকলৰ পৰা আমাৰ টিএমপিকেৰ পৰা স্পষ্ট আমাৰ মন্তব্য আছে বা স্পষ্ট কথা যে চৰকাৰে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক কিন্তু যদি ৰাজনীতি কৰিব বিচাৰিছে এয়া কিন্তু আমি জনজাতীয় লোক হিচাপে বা আমি টিএমপিকে এমএমকে টিএমএমকে কেতিয়া মানি ল'ব নোৱাৰো। আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াক যদি ৰাজনীতি কৰিছে তেনেহ'লে আমি অসম চৰকাৰৰ যিটো নেকি এতিয়াৰ অধীনস্থ শাসক পক্ষৰ যে ভাৰতীয় জনতা দলক কিন্তু আমি জনজাতীয় লোকে কিন্তু ২৬ চনৰ নিৰ্বাচনত একেবাৰে উৎখাত কৰিবৰ কাৰণে কিন্তু আমি পণ লৈছোঁ। আমাৰ চিধা কথা আৰু ১ নম্বৰ কথা, আমি ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটোক আমি বিৰোধ কৰোঁ আৰু বিৰোধ কৰি আহিছোঁ। আৰু এটাই আমাৰ কথা যে আগৰ সময়ৰ পৰা এতিয়ালৈকেতো RGI অসমখনত ছাৰ্ভে কৰা ৮বাৰ হ'ল। এই ৮বাৰতেই ৮বাৰত RGI কিন্তু টাই আহোমসকলক হওক বা চুতীয়া হওক কোঁৰাজবংশীসকলক হওক ৮বাৰ RGI কিন্তু একেবাৰে কিন্তু বাতিল কৰা হৈছে। কিন্তু কিয় বাতিল কৰিছে বুলি আমি প্ৰশ্ন নকৰোঁ, কিন্তু এটাই কথা যে ৬ জনগোষ্ঠীৰ মাজত কিন্তু বা ৬ জনগোষ্ঠীৰ যিটো বংশাৱলী বা ৬ জনগোষ্ঠীসকলৰ কিন্তু যিটো নেকি ST পাবৰ কাৰণে বা ST থাকিবৰ কাৰণে যিকোনো ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া নাই। সেইকাৰণে কৈছোঁ যদি ২৬ চনত বিজেপি চৰকাৰে পুনৰবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে এই ৬ জনগোষ্ঠীক কিন্তু ST হিচাপে ডিক্লেয়াৰ কৰে বা প্ৰস্তাৱ দিয়ে তেনেহ'লে আমিও জনজাতীয় অসমৰ জনজাতীয় ৪৫ লাখ কিন্তু জনজাতীয় লোকে বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনক কিন্তু আমিও উৎখাত কৰিবৰ কাৰণে কিন্তু আমি জনজাতি বা টিএমপিকে পণ লৈছোঁ। আমাৰ প্ৰথম কথা। আৰু দ্বিতীয় কথা, যিহেতুকে ২৫ নৱেম্বৰৰ পৰা বিধানসভা চলি আছে আৰু অহাকালি ২৭ তাৰিখে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পিনি কিন্তু এখন বিধেয়ক উত্থাপন হ'ব। আৰু এই বিধেয়কখনক কিন্তু অসম চৰকাৰ বা বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনে বা আমাৰ জনজাতীয় যিসকল বিধায়কসকল বা আমাৰ জনজাতীয় এলেকাৰ বিধায়কসকল যদি ৬ জনগোষ্ঠীৰ জনজাতিকৰণত যদি সমৰ্থন কৰি এষাৰ যদি মন্তব্য বিধানসভাত উত্থাপন কৰে আমাৰ জনজাতীয় লোকসকলে কিন্তু সেই বিধায়কসকলকো ২৬ চনত উৎখাত কৰিবৰ কাৰণে কিন্তু আমি পণ লৈছোঁ। আমাৰ চিধা কথা। ২ নম্বৰ কথা, আমি জনজাতীয় লোকসকলে এই এনেধৰণৰ আন্দোলন কৰি ৰাজনীতি কৰিব বিচৰা। আৰু আমাৰ চিধা কথা ৰাকেশ দা, আমি STৰ কাৰণে ST দিবৰ কাৰণে আমি কেতিয়াও ৰাজপথত আন্দোলন কৰা নাই। আমাৰ সংগ্ৰাম আমি শিক্ষিতৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ, আমি ছাত্ৰ শাসনৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ, কিন্তু ST পাবৰ কাৰণে আমি সংগ্ৰাম কৰা নাছিলোঁ। কাৰণ আমাৰ জন্মগতই হৈছে ST, আমাৰ জন্মগতই হৈছে জনজাতি। সেইকাৰণে আমাৰ জন্মগতই জনজাতি, আমাৰ জনজাতিয়ে আমাৰ পৰিচয়। সেইকাৰণে আমাৰ পৰিচয় আমি কেতিয়াও হেৰাই যাব নিদিওঁ। আৰু এয়া হৈছে আমাৰ পৰিচয়, আমাৰ অধিকাৰ, জনজাতি হৈছে আমাৰ অধিকাৰ। আমাৰ অধিকাৰ কিন্তু আমি ৰক্ষা কৰিবৰ কাৰণে কেৱল মাত্ৰ টিএমপিকে এমএমকে নহয়, জনজাতীয় ঐক্যই নহয়, CC2I নহয়, সাম্প্ৰতিক সময়ৰ নৱপ্ৰজন্মসকলেও অধিক সজাগতা হৈছে, অধিক এৱাৰনেছ আহিছে। যদি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰে শাসনাধীষ্ঠ চৰকাৰখনক কিন্তু এৰাই চলিবৰ কাৰণে আমি কিন্তু ৪৫ লক্ষ জনজাতীয় লোকে কিন্তু সাজু হৈ আছোঁ। আৰু আমি বাৰে এই কথাটো সেইকাৰণেই কৈছোঁ, ২০১৬ চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী অসমখনত চৰকাৰ গঠন হৈছিল, সেই চৰকাৰ গঠনৰ ক্ষেত্ৰতো কিন্তু জনজাতীয় লোকৰ অধিকাংশ ভোটাৰ বা জনজাতীয় লোকেই সেই চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। সেই কথা কিন্তু আজি পুনৰ
চৰকাৰখনক কিন্তু মনত ৰাখিবৰ কাৰণে বা দুফাৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ 45 লক্ষ জনজাতীয় হৈছে অসম চৰকাৰখনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আৰু সেইবাবে আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। 45 লক্ষ জনজাতীয় লোকৰ সম্পূৰ্ণ আপোনাৰ ওপৰত বিশ্বাস আছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই জনজাতীয় লোকৰ আপোনাৰ ওপৰত যি মাননীয় মুখ্যমন্ত্ৰীক যি বিশ্বাস কৰে সেয়া কেতিয়াও বিশ্বাসঘাত নকৰিব। আৰু অহাকালি উত্থাপন হ'ব লগা বিধেয়কখনৰ ওপৰতো আমাক বিশ্বাসঘাতকতা নকৰিব বুলি আমাৰ শাসনাধিষ্ঠ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰখনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে।